हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল মোৰ ভালেই আজি আপোনালোকলৈ এটা মই বেলেগ ধৰণৰ ভিডিও আনিছো আশা কৰোঁ আপোনালোকে চাই ভাল পাব থাকিব হেকলে হয় আপোনালোকে সকে ধৰিবই পাৰিছে আজি আপোনালোকলৈ মই এটা মেকআপ ভিডিও আগবঢ়াইছো সাধাৰণতে মই মেকআপ কেতিয়াও কৰাই নাই আজি অলপ সলপ কৰিব খুজিছো মানে মোৰ পিজিত থকা যিজনী বা মোৰ ৰুমমেট বাজনে কৈছে বলা আজি এটা মেকআপ ভিডিও বনাও তাইও অলপ সলপকে জানে মই ভাবিলো কৰিয়ে লও আৰু আপোনালোকে হয়তো ভাবিব ইমানো কি বিশেষত্ব আছে ভিডিওটো কিন্তু কি জানে নাই মানে ভাবিলো কৰিছতে আপোনালোকক দেখাও আৰু বাই পুৰা এফৰ্ট দিছে তাই কৰা মেকআপটো ভাল কৰিবলৈ কেনেকুৱা হয় হেখত গম পাম চাব আপোনালোকে আৰু এসাওক বায়ে প্ৰায় আধা আধিকে অলপ-অলপকে মেকআপ কৰিছে এতিয়া মোৰ চকুত মেকআপ কৰি দি আছে ইমান হেভি মেকআপ কৰা নাই যেহেতু মোৰ পিম্পলছৰ প্ৰবলেম আছে আৰু আপোনালোকে ভাবিছে আমি দুজনী অকলে কিন্তু নহয় দৰ্শকসকল পিছফালে বহি আছে ভিডিওত আহিব লাজ কৰে এতিয়া বাই লগাই দিব লৈছা আইলাইনাৰ যেটো মই সবতকে টান পাও মানে মোৰ আইলাইনাৰ লগালে কেতিয়াও সমান নহয় জানেনে কেতিয়াবা সৰু হয় কোনবা ফালে বেছি হয় কিন্তু মই আইলাইনাৰ লগাই ভাল পাও জানেনে এদিনৰ কাৰণে হলো নিজেকে কিবা মডেল লাগিছিলে বিৰাট ভাল একদম এক্সাইটমেন্ট হৈ আছিল একো নাই কেতিয়াবা নিজৰো মজা ল'ব লাগে হয়নে নহয় নিজকো সেলিব্ৰিটি ফিল কৰাব লাগে আৰু এয়া আধাকে মানে প্ৰায় হলে মোৰ আজিৰ মেকআপ আৰু এয়া বাৰ চেণ্ডালতে বাৰ হয় মই ফাৰ্স্ট যাত্ৰা কৰিছো মোৰ মেকআপ কৰা হৈ গল বাই ধুনীয়াকৈ কৰি দিছে মোৰটো ভালে লাগিছে আপোনালোকে ক'ব কেনেকুৱা লাগিছে আৰু এটা বস্তু দেখাই আছে আপোনালোক মোৰ মানে মেকআপ কৰাত সবতকে বেছি সহায় কৰা বস্তু এই ফেনখন নহলে আজি মোৰ মেকআপ কৰাই নহলে হয় একদম বহুত এই থ্যাংক ইউ এই ফেনখনক এই ফেনখন গীতাঞ্জলিৰ ফেনখনৰ মালিক গৰাকী মানে লাজতে ওলোৱা নাই ঠিক আছে বাৰু দেখাই দিম আপোনালোক আৰু কি কৰো কিব মেকআপ কৰা আপোনালোক কৈছিল আজি মোক বাই মেকআপ কৰি দিব আৰু এসাওক মেকআপ কৰি দিলে মোৰ বিৰাট ভাল লাগিছে এটি মোৰ ফাইনাল লুক আপোনালোকে ক'ব কেনেকুৱা দেখিছে হৈ গল মেকআপ কৰা এতিয়া কৰি আছে আসল কামটো মানে ফটো সেশন মই এটা ফটো উঠি লৈছো মেকআপ কৰিছো যেহেতু আমি এনেও ফটো উঠি ভাল পাওঁ আৰু এইখিনিতে আৰু এটা কথা কওঁ বাৰু এটা ইউটিউব চেনেল আছে প্ৰিয়ংকাছ ব্লগ বুলি সকলোৱে চাব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু বায়ে এতিয়া বনাই আছে ভিডিও আজি যেহেতু তাই মেকআপ কৰিছে আৰু মোৰ ভাল লাগিছে আৰু যেহেতু আজিৰ ভিডিওটোৰ মেইন মডেল হৈছো মই সো অলপ একদম পুৰা ফটো উঠি আছো অলপ ভিডিও বনাই আছো নিজকে কিবা বেলেগে ফিল হৈছে মানে আৰু
আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ একদম সৰু ভিডিঅ' এটা আছিল যদিও ভিডিঅ'টো সৰু কিন্তু দিবলৈ পাই বিৰাট ভাল লাগিছে আৰু ভিডিঅ'টো এইখিনি শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব যাতে